নমস্কাৰ বন্ধু বান্ধৱীসকল, যদি আপোনাৰ জন্ম কুণ্ডলীত গুৰু বৃহস্পতি দুৰ্বল অৱস্থাত আছে, তেতিয়াহ'লে ইয়াক প্ৰসন্ন কৰিবলৈ কি উপায় কৰিব লাগে বা কি উপায় কৰিলে গুৰু বৃহস্পতিক প্ৰসন্ন কৰিব পাৰি, আজি আমি জানিম এইটো ভিডিঅ'ৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, বিবাহত দেৰি আৰু ভাগ্যই লগ নিদিয়া এইবিলাক গুৰু দোষৰ অন্য এটা কাৰণ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক 6টা উপায় দিম। এই 6টা উপায় আপোনালোকে কৰিলে গুৰু বৃহস্পতিদেৱ অতিকৈ প্ৰসন্ন হয়। বন্ধু বান্ধৱীসকল, জানো আহক উপায়কেইটাৰ বিষয়ে, যিকেইটা কৰিলে সৌভাগ্য উদয় হয়। প্ৰথম উপায়টো হৈছে গুৰুবাৰৰ দিনা ব্ৰত ৰাখক আৰু হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু গুৰুবাৰৰ ব্ৰত কথা কৰক আৰু হালধীয়া ভজন কৰক। এনেকুৱা কৰিলে বহুত শুভ ফল পোৱা যায়। দ্বিতীয়টো হৈছে কলগছক বৃহস্পতিৰ লগত তুলনা কৰা হয়। এইটো দিনত কলগছত হালধীয়া ৰঙৰ বস্তু অৰ্পণ কৰিব লাগে। তৃতীয়টো হৈছে গুৰুবাৰৰ দিনা বৃহস্পতিৰ লগত সম্বন্ধিত বস্তু দান কৰিলে বৃহস্পতি গ্ৰহৰ দোষৰ পৰা মুক্তি পাব পাৰি। হালধীয়া ৰং গুৰুৰ প্ৰতীক মনা হয় আৰু হালধীয়া বস্তু দান কৰক। 4 নম্বৰটো হৈছে হালধীয়া ফুল, হালধীয়া বস্ত্ৰ, চেনি, বুটৰ দাইল, হালধি, সতেজ ফল, নিমখ, স্বৰ্ণপত্ৰ আদি দান কৰিলে বৃহস্পতিৰ অশুভ প্ৰভাৱ সমাপ্ত হয় আৰু এনেকুৱা কৰিলে গুৰুই শুভ প্ৰভাৱ দিবলৈ আৰম্ভ কৰে। 5 নম্বৰটো হৈছে বগা সৰিয়হ, বগা ফুল, চামেলি ফুল, ডিমৰু, মূলহেঠি আৰু মৌ মিহলোৱা পানীৰে স্নান কৰিলে বৃহস্পতিৰ অশুভ প্ৰভাৱ কম হয় আৰু কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি। এনেকুৱা কৰিলে গুৰুৰ শুভ প্ৰভাৱ অতি শীঘ্ৰে বৃদ্ধি হয়। 6 নম্বৰটো হৈছে গুৰু বৃহস্পতি দোষৰ সমাপ্ত কৰিবলৈ গুৰুবাৰৰ দিনা স্নান কৰাৰ আগতে পানীখিনিত এচামুচ হালধি ঢালি দিয়ক আৰু সেই পানীৰে স্নান কৰক আৰু ইয়াৰ পিছত ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ মন্ত্ৰটো জপ কৰক আৰু তাৰ পিছত কপালত কেশৰৰ ফোঁট লওক। তাৰ পিছত কলগছত জল আৰু ধূপ দীপ অৰ্পণ কৰক। বন্ধু বান্ধৱীসকল, মোৰ এনেকুৱা ধৰ্মমূলক ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। বন্ধু বান্ধৱীসকল, গুৰু বৃহস্পতিক প্ৰসন্ন কৰিবলৈ এইখিনি উপায় আপোনালোকে যেনে তেনে কৰক। গুৰু বৃহস্পতিক প্ৰসন্ন কৰিলে আপোনাৰ জীৱনত কেতিয়াও টকা পইচাৰ সমস্যা নহয়।